এজ এ ডেণ্টিষ্ট আমি ক'ৰবাত যদি যাওঁ কোনোবা শ্বপিং মল হওক বা পাৰ্টিত হওক বা বিয়াত হওক বা য'তে গ'লেও তুমি যদি চিনাকি মানুহ লগ পাওঁ সেইটো বেলেগেই কথা বা যদি কোনোবাই গম পাইছে যে আমি ডেণ্টিষ্ট হয় বুলি তেনেহ'লে চবতছে আগতে এটা প্ৰশ্ন সুধিব যে আমি টুথপেষ্ট কি ব্যৱহাৰ কৰিব লাগে আৰু কিছুমানটো ভাবে টুথপেষ্ট ব্যৱহাৰ নকৰিলেও হ'ব নকৰাকৈ হৈ যায় বাট সেইটো বহুত ভুল কথা আমি কিয় টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে কাৰণ কেলৈ আমাৰ যেতিয়া আমি ভাত খাওঁ বা যিকোনো বস্তু খাওঁ খোৱাৰ পিছত আমাৰ মুখত লেতেৰাবোৰ জমা হৈ থাকে সেইবোৰ ওলাইতো নাযায় আৰু যেতিয়া আমি ৰাতি শোৱাৰ পৰা ৰাতিপুৱা শুই উঠাৰ ভিতৰত যিখিনি সময় থাকে সেইখিনি সময়ৰ ভিতৰতে দাঁতত লেয়াৰ বহি যায় সেই লেয়াৰবোৰ বহি গ'লে লাহে লাহে কি হয় সেইবোৰ হাৰ্ড হৈ মানে লেয়াৰ বাই লেয়াৰ বহি কিনে হাৰ্ড ছাবষ্টেঞ্চ হৈ যায় যোনটো ষ্টোন বা কেলকুলাছ বা টাৰ্টাৰ বুলি কোৱা হয় এতিয়া যদি দাঁতত বা যিকোনো বস্তুৱে যদি বা আঙুলিৰে যদি হেৰি কৰিব বিচাৰে তেতিয়া এইটো নাযায় কাৰণ কেলৈ তাত আমাৰ কলগেট আমাৰ যিবোৰ টুথপেষ্ট হয় সেই টুথপেষ্টত এটা কেমিকেল থাকে যোনটো এব্ৰেজিভ টাইপৰ কেমিকেল থাকে যোনটোৱে আমাৰ সেই লেয়াৰবোৰ বা যিবোৰ লেতেৰা যদি থাকে মুখত সেইটো ওলাই যোৱাত হেল্প কৰে এতিয়া কেনেকুৱা ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে চবতছে প্ৰথম প্ৰশ্ন ইন জেনেৰেল যোনবোৰ টুথপেষ্টত ফ্ল'ৰাইডৰ মাত্ৰাটো 1000 to 2000 পাৰ্টছ per মিলিয়ন থাকে তেনেকুৱা টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে যিকোনো টুথপেষ্ট আপোনালোকে দেখিব পেকেটৰ পিছফালে এটা কম্পজিশ্যন দিয়া থাকে তাত ফ্ল'ৰাইডৰ মাত্ৰাটো দিয়া থাকে 1000 to 2000 ভিতৰতহে ল'ব 2000 পাৰ্টছ per মিলিয়ন কাৰণ কেলৈ ফ্ল'ৰাইডটো আমাৰ দাঁতৰ যিবোৰ কেভিটি বা কেৰিছ হয় বা যিবোৰ খাৰুৱা বুলি কোৱা সেইবোৰ হোৱাত মানে প্ৰিভেণ্ট কৰে এতিয়া সৰু ল'ৰা ছোৱালীৰ ডাঙৰ টুথপেষ্ট একে হয়নে নহয় কাৰণ কেলৈ সৰু ল'ৰা ছোৱালীৰ টুথপেষ্টত ফ্ল'ৰাইডৰ মাত্ৰাটো বহুত কম থাকে এপ্ৰক্সিমেটলি 458 পাৰ্টছ per মিলিয়ন কাৰণ বয়সটো সৰু ফ্ল'ৰাইডৰ মাত্ৰাটো বহুত কম লাগে যদি বেছি হয় কাৰণ সৰু ল'ৰা ছোৱালীবোৰে কিছুমান টুথপেষ্ট খায়ো দিয়ে খাই গ'লে বডিত গৈ এইবোৰ বেলেগ যে ডিপজিট হৈ যায় তাৰপিছত সেই বেয়া বেমাৰ কৰে এতিয়া কাৰোবাৰ যদি চেঞ্চিটিভিটি প্ৰব্লেম হৈ আছে ঠাণ্ডা খাব নোৱাৰে আইচক্ৰীম খাব নোৱাৰে ঠাণ্ডা পানী খাব নোৱাৰে তেওঁলোকে ডিচেঞ্চিটাইজিং টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে ডেণ্টিষ্টৰ ওচৰত গ'লে আপোনালোকে গম পাব তেওঁলোকক ক'লে হ'ব যে চেঞ্চিটিভিটিখন টুথপেষ্ট দিবলৈ হ'লে আপোনালোকে তেনেকুৱা টুথপেষ্ট ব্যৱহাৰ কৰিব এতিয়া কিমান বাৰ টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে দিনত দুবাৰ মানে ৰাতিপুৱা এবাৰ শুই উঠি টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে আৰু ৰাতি ভাত খাই উঠি তাৰ মাজত টুথপেষ্ট ব্যৱহাৰ নকৰিলে হয় আনলেছ কিবা যদি বহুত কিছুমানে ইমাৰ্জেঞ্চি বিচাৰে কৰিব পাৰে বাট ন' অনলি 2 টাইমছ তাতছে বেছি কৰিবই নালাগে কাৰণ কেলৈ বেছি কৰিলে কি হ'ব উল্টা ইফেক্ট হ'ব ব্ৰাছেদি কৰোঁতে বেছি কৰিলে সঘনাই যদি কৰা হৈছে এব্ৰেজিভ যিবোৰ থাকে সেইবোৰ আকৌ উল্টা ইফেক্ট কৰিব ডিপজিট কৰি আমাৰ দাঁতৰ সেইবোৰ ওলাই দিব আৰু গামছবোৰতো ইনফ্লামেশ্যন হৈ যায় কাৰণ বহুতে ব্ৰাছ ভালকৈ কৰিব নাজানে সেইকাৰণে দুবাৰ কৰিলে যথেষ্টখিনি হ'ব এইখিনি মই আজি ইনফৰ্মেশ্যন দিব লগাইছিলে কাৰণ মই বহুত শুনো এইটো প্ৰশ্ন যে মোক সিদিনাখনে কোনোবাই সুধিছিলে যে আমি টুথপেষ্ট কি ব্যৱহাৰ কৰিব লাগে আৰু মইতো বিয়া খাবলৈ গৈছোঁ তাতে মোক প্ৰশ্নটো সোধা হৈছিলে তেনেহ'লে ভাবকচোন ইয়াৰ বিষয়ে কিমান সজাগতা আছে আপোনালোকে যদি মোৰ ভিডিঅ'জবোৰ চাই ভাল পাইছে আৰু যদি এইটো ভিডিঅ' চাই ভাল পাইছে দেন লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া নতুন ভিডিঅ'জ আহে হেল্থৰ ওপৰত আপোনালোকে ন'টিফিকেশ্যনটো আগতে পাব ধন্যবাদ